गिबियावनो आङो जोंनि आसाम सरकारनि गाहाय मन्त्रि हिमन्त बिश्व शर्मानिसिम लोगोसे बे हाई सेकेन्डारि जानायाव खाताबारि गोजौ फरायसालिया बे मावथांखियाव जा बिबानगिरि बिथांमोननिसिम आंनि गोरबो सिंनिफ्राय साबायखर बावहरबाय। दा दिनैनि गुदि खोथायानो जाबाय जोंनि फरायसालिनि मोनसे गोजोन रादाब आरो बे रादाबखौ जों मोननानै जोंनि फरायसालिनि फोरोंगिरिनि लोगोसे गासै फरायसा फरायसुलिफोरा गोजोननाय एबा रंजानाय मोनदों आरो जों बे गोजौ फरायसालिखौ हाई सेकेन्डारि खालामनायाव बेखौ जों गोबां समनिफ्राय दाबि दुबा खालामबोदोंमोन, नाथाय जायाखैमोन। बिनि जाहोनफोरखौ जों बुंथ'लिया। दा जियानो जाया मानो बे हाई सेकेन्डारि जानायाव जोंनि आवगायनि गाहाय फोरोंगिरि लोगोसे एसएमडिसिनि बिथांमोना मावफुंगिरिफोरा आरो दानि गाहाय फोरोंगिरि मानिनां प्रबेन राभा देबनि नाजानायजों लोगोसे आरो जोंनि गेजेर फरायसालिनि गासै फोरोंगिरिनि हेफाजाबाव दिनै हाई सेकेन्डारि जानायाव जों जोबोद गोजोनदों। लोगोसे दा जों हाई सेकेन्डारि मोननाय लोगो लोगो जोंनि गोजौ फरायसालिनि जाखिनि मावनांगौ खामानि बेखिनि खामानिफोरखौ जोङो सुस्रांनो हागोन आरो जों बेखौनो लुगैदों जे जोंनि बेहाय दा जिखिनि फरायसा फरायसुलि कलेजाव फरायनाय जिखिनि सुबिदा मोननांगौ एबा हाई सेकेन्डारि फरायनाय सुबिदा मोननांगौ, बर' मिडियामानो जा भाषा मिडियामानो जा बेखिनि सुबिदाखौ दिनै जों मोनबाय आरो बेखिनिखौ जोङो जोंनि बयनिख्रुइ गोजाम फरायसालि अन्तत तामुलपुरनि साहा ओनसोलाव खाताबारि गोजौ फरायसालिया बयनिख्रुइ एसे मुं थानाय फरायसालि आरो बे फरायसालिया दिनै बे मानखौ मोनबाय। जोङो चिफ मिनिस्टार हिमन्त बिश्व शर्मानि साननिसिमनि लोगोसे जोंनि बिटिआरनि गाहाय चिफ प्रमद बर' सारसिम आरो लोगोसे एमएलए जलेन दैमारि सारसिम आरो बिटिसिनि इडुकेसन डिपार्टमेन्टनि डिरेक्टर जगदीश प्रसाद ब्रह्मनिसिम जोङो रोजा रोजा साबायखर थाहरबाय। दा जोङो जियानो जाया मानो जोङो जोंनि नाग्रिजुलि ओनसोल होनब्ला आंखाल मोनसे होनब्लाबो बे आंखालखौ दिनै सुफुंसारनो हाबाय एबा जाफुंसारनो हाबाय। बिनि थाखाय आङो गासै नाग्रिजुलि ओनसोलनि रायजो राजानिसिमबो आं साबायखर बावहरदों आरो जोंनी फोरोंगिरिफोरनिफ्रायबो साबायखर बावनानै आंनि सुंद' बिबुंथिखौ बेयावनो फोजोबबाय। धन्यवाद। अनुभव বুলি ক'লে হয় মানুহৰ জীৱনত কিছুমান ফিলিংছ আহে আৰু আমি দীৰ্ঘ 25 বছৰ পাৰ হৈ গৈছে মোৰ চাকৰি কাৰ্যকাল আৰু এই হিচাপত আমি খাতৰবাৰী উচ্চ মাধ্যমিক বিদ্যালয় আজি উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীত হোৱাৰ এই খবৰ পাই আমি যথেষ্ট আনন্দিত আৰু এই হিচাপত যিসকল কাণ্ডাৰীয়ে এই অনুষ্ঠানটো প্ৰতিষ্ঠা কৰিছিল তেখেতসকললৈ মই মোৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ, কৃতজ্ঞতা স্বীকাৰ কৰিছোঁ। তেখেতসকলৰ এই বৃহত্তৰ অঞ্চলৰ শৈক্ষিক পৰিৱেশ গঠন কৰাত এই খাতৰবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ে যি অৱদান দিলে আৰু বৰ্তমান যি আহি থকা দিনবিলাকত যাতে আমি এই অঞ্চলৰ শৈক্ষিক পৰিৱেশ গঢ়াৰ ক্ষেত্ৰত খাতৰবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় নিশ্চয় বলিষ্ঠ পদক্ষেপ থাকিব। কাৰণ এইটো অঞ্চলৰ বৃহত্তৰ অঞ্চলত একমাত্ৰ মেট্ৰিক পৰীক্ষাৰ চেণ্টাৰ আৰু এই চেণ্টাৰ হিচাপত আমি কেতিয়াবাই আচলতে এই স্কুলখন আমি হায়াৰ ছেকেণ্ডাৰী পোৱাটো বিচাৰিছিলোঁ। ৰাইজৰ বিপুল দাবীত নিশ্চয় অসম চৰকাৰৰ মাননীয় জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব দেৱে বৰ্তমান সময়ত যি আমাক এই আনন্দৰ খবৰটো দিলে, অৰ্থাৎ ডাইৰেক্টৰ অফিচৰ পৰা যি অৰ্ডাৰটো আহিল, সেইকাৰণে আমি অত্যন্ত আনন্দিত। আৰু লগতে এই চেগতে আমাৰ বিটিচি প্ৰধান প্ৰমোদ বৰদেৱ তথা আমাৰ এই অঞ্চলৰ বিধায়ক মাননীয় জলেন দৈমাৰী দেৱ আৰু শিক্ষানুষ্ঠানৰ লগত জড়িত বিশেষকৈ বাক্সা জিলাৰ পৰিদৰ্শক তেখেতৰ বলিষ্ঠ নিশ্চয় পদক্ষেপ আছে। এই আটাইলৈ মোৰ তৰফৰ পৰা তথা আমাৰ ষ্টাফৰ তৰফৰ পৰা আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। অহা দিনবিলাকত এই অনুষ্ঠানটো যাতে সুচাৰুৰূপে পৰিচালনা কৰা তেখেতসকলৰ পৰা আমি সহায় সহযোগ পাম, তাৰ কাৰণে আমি অতি আগ্ৰহেৰে বাট চাই থাকিলোঁ। ধন্যবাদ। আমাৰ খাতৰবাৰী হাইস্কুল আমাৰ নাগ্ৰিজুলি এই অঞ্চলৰ এটি বহু পুৰণি শিক্ষানুষ্ঠান আৰু এই অনুষ্ঠানটি আজি আমি আটাই আনন্দিত আৰু খুব অনুভৱ কৰিছোঁ। খাতৰবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ বিশেষকৈ শিক্ষক কৰ্মচাৰী গোট আৰু ছাত্ৰ ছাত্ৰীসকল আজি ইতিমধ্যে কিছু
সময় পূৰ্বে আমালৈ নিৰ্দেশনা অৰ্ডাৰ আহিছে যে খাতৰবাৰী উচ্চ মাধ্যমিক বিদ্যালয়খন খাতৰবাৰী উচ্চতৰ মাধ্যমিক হিচাপে আপগ্ৰেডেশ্যন কৰা হ'ল। এই হিচাপে আমি আটাই সুখ অনুভৱ কৰিছোঁ আৰু খুবেই আনন্দিত হৈছোঁ। আমি দীৰ্ঘদিন ধৰি এই দাবী উত্থাপন কৰি আহিছিলোঁ। আমাৰ বৰ্তমানৰ অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱক এই হিচাপে আমি ধন্যবাদ জ্ঞাপন কৰিব লাগিব আৰু কৃতজ্ঞতা নিবেদিব লাগিব। কাৰণ তেখেত যেতিয়া আমাৰ খাতৰবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত এখন সভা কৰিবলৈ আহিছিল, তেতিয়া আমাৰ বিদ্যালয়ৰ শিক্ষক আৰু কৰ্মচাৰী তেখেতক আমি আবেদন কৰিছিলোঁ যে খাতৰবাৰী উচ্চ মাধ্যমিক বিদ্যালয়খন উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নতি কৰাৰ কাৰণে তেখেতে সেই সময়তে কথা দি গৈছিল। গতিকে তেখেতৰ কথা ৰাখিলে, গতিকে আমি তেখেতক কৃতজ্ঞতা নিবেদিছোঁ। ইয়াৰ উপৰি আমাৰ অসমৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰমেশ পেগুদেৱক তেখেতকো আমি কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাৰ ডাইৰেক্টৰ মমতা হজাই বাইদেউ, ইয়াৰ উপৰি আমাৰ DTCৰ ডাইৰেক্টৰ তথা সঞ্চালক আমাৰ জগদীশ ব্ৰহ্মচাৰদেৱক তেখেতক আমি ধন্যবাদ আৰু কৃতজ্ঞতা নিবেদিছোঁ। আমি সঁচাকৈ আনন্দিত আৰু ইতিমধ্যে আমাক জনাইছে এই বৰ্ষৰ পৰাই হায়াৰ ছেকেণ্ডাৰীৰ প্ৰথম বৰ্ষত আৰ্টছত এডমিশ্যন দিয়াৰ কাৰণে আমাক ইতিমধ্যে নিৰ্দেশ প্ৰেৰণ কৰিছে। আৰু আমিও শিক্ষকগণ আৰু আমাৰ যি SMDC আছে তেখেতসকলৰ লগত আলোচনা কৰি অচিৰেই আমি এই যিটো আমাৰ নামভৰ্তিকৰণৰ ব্যৱস্থা, এই নামভৰ্তিকৰণৰ ব্যৱস্থা আমি নিশ্চয় কৰিম। ইয়াতে অৱশ্যে এইখিনিতে এটা কথা, আমাৰ দুটা মাধ্যম অসমীয়া আৰু বড়ো মাধ্যম দুয়োটাই আমাৰ হৈছে চেংচন হৈছে। গতিকে অসমীয়া আৰু বড়ো মাধ্যম দুয়োটা শাখাতেই ছাত্ৰ ছাত্ৰীসকলে নামভৰ্তি কৰিব পাৰিব। কৃতজ্ঞতা নিবেদিছোঁ যিসকল নাগৰিকী অঞ্চলৰ মহান ব্যক্তিয়ে আমাৰ খাতৰবাৰী উচ্চ মাধ্যমিক বিদ্যালয় প্ৰতিষ্ঠা কৰিছিল। আজি হয়তো তেখেতসকলৰ কিছুমান ব্যক্তি আমাৰ মাজত জীৱিত হৈ আছে। তেখেতসকলক মই কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু যিসকল পৰলোকগামী হৈছে তেখেতসকলক শ্ৰদ্ধাঞ্জলি নিবেদিছোঁ। হয়তো তেখেতসকলে প্ৰতিষ্ঠা কৰাৰ ফলতেই আজি খাতৰবাৰী হাইস্কুল খাতৰবাৰী হায়াৰ ছেকেণ্ডাৰীলৈ উন্নীত হ'বলৈ পালে। আজিৰ পৰা প্ৰায় ৬৬ বছৰ পূৰ্বতেই অৰ্থাৎ আগতেই এই বিদ্যালয়খন প্ৰতিষ্ঠা কৰিছিল 1958 চনত। আৰু আহি প্ৰায় ৬৬ বছৰ পিছত এই হাইস্কুলখন আজি আহি হায়াৰ ছেকেণ্ডাৰীলৈ আপগ্ৰেডেশ্যন হ'ল। আমি সঁচাকৈ আনন্দিত। আমি হয়তো যিখিনি আমি নৱপ্ৰজন্ম বা নতুন শিক্ষকসকল আমি ইয়াত আছোঁ বা কৰ্মচাৰীসকল আছোঁ, সঁচাকৈ আমি আটাই আনন্দিত। আৰু আনহাতে এইখিনিতে উল্লেখ কৰিব লাগিব যে আমাৰ খাতৰবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ সমূহ ক্ৰাইটেৰিয়া আছিল। যেতিয়া আমাৰ ইয়াত ইনস্পেকশ্যন কৰিবলৈ আহিছিল তেখেতসকলে ষ্টাফ পেটাৰ্ণ চাইছিল আৰু ষ্টাফ পেটাৰ্ণত আমাৰ যিখিনি ক্ৰাইটেৰিয়া লাগে, বিশেষকৈ আমাৰ যি স্নাতকোত্তৰ শিক্ষক লাগে সেইখিনি আমাৰ আছিলে। বিশেষকৈ ইংৰাজী, অসমীয়া, ইকনমিক্স, এডুকেশ্যন, ফিলচফি, বড়ো, এই আটাইবোৰ পলিটিকেল চায়েন্স আটাইবোৰ ডিগ্ৰীধাৰী শিক্ষক আমাৰ মাজত আছে। আৰু আমাৰ হয়তো আমি ভাবিছোঁ যে আমাৰ বিশেষ অসুবিধা নহ'ব, আমি হায়াৰ ছেকেণ্ডাৰী ক্লাছসমূহ সুকলমে পৰিচালিত কৰিব পাৰিম। এই চেগতে আমি আহ্বান জনাইছোঁ যে এই অঞ্চলস্থ ৰাইজক যে তেখেতসকলে এই অনুষ্ঠানটি গঢ় দিয়াৰ স্বাৰ্থত অৰ্থাৎ হায়াৰ ছেকেণ্ডাৰীটো উন্নতি কৰাৰ স্বাৰ্থত তেখেতসকলৰ ছাত্ৰ ছাত্ৰীসকলক এইবেলি নিশ্চয় আমাৰ ইয়াতে এডমিশ্যন দি আমাৰ এই বিদ্যালয়খনৰ সুনাম অৰ্জন কৰাত সহায় কৰিব আৰু বিদ্যালয়খন সুচাৰুৰূপে পৰিচালনা কৰাৰ কাৰণে তেখেতসকলেও সহযোগ আগবঢ়াব।